আপসু আন্দোলন কাম নাই, আপসু আন্দোলন কাম নাই। মই কেঞ্চেল কৰিব নোৱাৰে, প্ৰমোদ বড়ো নিজে কেঞ্চেল কৰিছে। এইটো হ'ব। এই বাসুগাঁও যিটো বাসুগাঁৱৰ ওচৰত যিটো চাম্পাৰ নদীৰ ব্ৰিজ, সেইটো আমাৰ প্ৰজেক্ট আছে, সেইটো বনাব। এইটো ফাই ৰাস্তা আমি বনাম, সেইবিলাক প্ৰমোদ বড়ো কেঞ্চেল কৰি যোৱা। আজি আমি আসাম মালা যিটো আঁচনি অসমৰ, তো এই আঁচনিত আমি আজি প্ৰথম বিজনী বড়ো বাজাৰ টু ভৱানীপুৰ এই ৰাস্তাটো উদ্ঘাটন কৰিছোঁ। ইয়াৰ পিছত আমি আৰু আসাম মালা আঁচনিৰ আণ্ডাৰত এই যিটো আই নদী দলং, আই নদীৰ ওপৰত খংখ্ৰাজৰা আৰু আমগুৰি এইটো কানেক্টিং দলং প্ৰয়োজন আছিল, বহুত বছৰৰ পৰা ৰাইজে বিচাৰি আছিল, সেইটো আমি আজি উদ্ঘাটন কৰিলোঁ। আৰু ইয়াৰ পিছত এতিয়া আমি লাষ্ট প্ৰমোদ বড়োৱে 2020 চনত চুক্তি কৰি পেলাই যিটো ভাৰত চৰকাৰ বা অসম চৰকাৰৰ পৰা যিখিনি পেকেজ আনিব লাগিছিল বা আনিব লাগে, ইয়াৰে একটা এই টুৰিজিম আৰু হোটেল মেনেজমেণ্টৰ ইনষ্টিটিউশ্যন বুলি এটা প্ৰজেক্ট আনিছে। ইয়াৰে আজি মই ফাউণ্ডেশ্যন কৰিছোঁ। যেন হওক সেইটো এই যিটো মেনেজমেণ্ট ইনষ্টিটিউট, এই হোটেল আৰু টুৰিজিমৰ, সেইটো প্ৰমোদ বড়োৱে চেংচন কৰি আনা, কিন্তু চেংচন কৰি পেলাই এনে থৈ গৈছে। সি ফাউণ্ডেশ্যন কৰিব লাগিছিল, কাম আৰম্ভ কৰিব দিব লাগিছিল, কিন্তু কৰা নাই। আচৰিত কথা, সি নিজে এইবিলাক প্ৰজেক্টটো ছাবমিট দিছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামক, কিন্তু কাম কৰিবলৈ সুবিধা দিয়া নাই। সি নিজে চুক্তি কৰি পেলাই আনিছে এইবিলাক ইনষ্টিটিউশ্যন, এতিয়া চলাব কেনেকৈ? আপুনি চৰকাৰৰ লগত আলোচনা কৰি পেলাই এইবিলাক ইনষ্টিটিউট আনিছে, এতিয়া মেন পাৱাৰ ক'ত? মইতো বিল্ডিং বনাই দিম, চিন্তা নাই, ঘৰটো বনাই দিম, আপুনিয়ে আনা পইচা। এতিয়া এইটো হোটেল মেনেজমেণ্ট আৰু টুৰিজিম যিটো ইনষ্টিটিউট, ইয়াৰ মেন পাৱাৰটো কেনেকৈ চলাব? এতিয়া সেইটো লৈ মই খুব চিন্তা কৰি আছোঁ, কেনেকৈ পাৰে সেইটো আকৌ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ লগত আমি কথা পতাৰ প্ৰয়োজন আছে। ঘৰটো বনাই দিম, এতিয়া আপুনি আনি পেলাই দিছে, কিন্তু আপুনিয়ে নিজে ফাউণ্ডেশ্যন দি পেলাই বনাব লাগিছিল, বনোৱা নাই মানে ইয়াত পইচা পোৱা নাই, সি এইকাৰণে বনোৱা নাই। পইচা পালে আগতে বনাইলে হ'ল। সেইটো 1 বছৰ আগতে এইবিলাক চেংচন হোৱা, কিন্তু সি সেইবিলাক নকৰাকৈ এনে গ'ল। এতিয়া আমাৰ ফাল্লাত এতিয়াতো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামে চেংচন কৰিছে, এইটোতো আমি বনাবই লাগিব। বনাম, চলাব কোনে? এতিয়া প্ৰমোদ বড়োক সুধিব লাগিব। আমি ঘৰ বনাই দিম, চিন্তা নাই, ঘৰ বনাম। এতিয়া ইয়াৰ মেন পাৱাৰটো আমাৰ প্ৰয়োজন আছে, মেন পাৱাৰ নাই। যেন হওক প্ৰমোদ বড়োৰ স্কিম এইটো আমি নবনাইলে আৰু আমাকে দুৰ্নাম কৰিব, আমি এনেকুৱা আনিছিল, সি বনোৱা নাই, এইবিলাক কথা ওলাব পাৰে। মই কেঞ্চেল কৰিব নোৱাৰে, প্ৰমোদ বড়ো নিজে কেঞ্চেল কৰিছে। এইটো হ'ব। এই বাসুগাঁও যিটো বাসুগাঁৱৰ ওচৰত যিটো চাম্পাৰ নদীৰ ব্ৰিজ, সেইটো আমাৰ প্ৰজেক্ট আছে, সেইটো বনাব। এইটো ফাই ৰাস্তা আমি বনাম, সেইবিলাক প্ৰমোদ বড়ো কেঞ্চেল কৰি যোৱা। 20 তাৰিখে প্ৰধানমন্ত্ৰী আহি আছে গুৱাহাটীত, আমাৰ BTCত তেখেত কেতিয়া আহিব? BTCত আমাৰ ইয়াতে জানুৱাৰী মাহত অহাৰ কথা। এই কোকৰাঝাৰ টু গেলেম্পু যিটো ৰেলৱে ট্ৰেক, সেইটো ৰেল লাইন যিটো চেংচন হৈ আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ প্ৰজেক্ট, আমি যেতিয়া চুক্তি কৰিছিল সেই সময়ত আমি এইবিলাক প্ৰজেক্ট দি আহিছোঁ। পাঠশালা, নাংলাম, ৰঙিয়া, চান্দপজংকাৰ, সেইটো কোকৰাঝাৰ, এই গেলেম্পু, সেইখিনি ৰেল লাইন লাগে বুলি, ৰেল চলাব দিব লাগে বুলি আমাৰ দিনতে আমি প্ৰজেক্ট কৰি আহা, সেইবিলাক চেংচন হৈছে। এতিয়া খুব ভাল। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া এই চিৰাঙত আহিব জানুৱাৰী মাহৰ ভিতৰত।
তো আমি ইয়াৰ কাৰণে আমি যিখিনি BTC হিচাপে যিখিনি সহযোগ কৰিব লাগে আমি কৰিম বাছ স্যার আপসিয়ে যেটো আন্দোলন কৰি আছে বিটিআৰ আপচু আন্দোলন কাম নাই আপচু আন্দোলন কাম নাই আপচুৰ আজিৰ দিনত যিসকল লিডাৰে আন্দোলন কৰি আছে বা কৰিব বুলি কৈছে এইটো অলপ মিনিংলেছ এইটো নাটক ইপিপিএল নেতা ৰঞ্জিত দোষমতাৰীয়ে কৈছে যে বিজেপি কোন ৰঞ্জিত অক্সিজেন লৈ বিপিএফে কোন ৰঞ্জিত ৰেংগা এইবিলাক মানুহ চিনি নাপায় মই